হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, যিহেতু আমাৰ ঘৰটো ইমান ভাল নহয়, বেকগ্ৰাউণ্ডটো বেয়া লাগিছে। আৰু আজি ৰাতিপুৱাই যিহেতু মই ঘৰত আছোঁ, মন গ'ল তিয়ঁহ খাবলৈ। এইফালে চাওকচোন, তিয়ঁহ, কটাৰী, ভোট জলকীয়া এখন কাঁহীত লৈ মই বাহিৰত আহি পায়ে গ'লোঁ। আৰু যিহেতু মা ঘৰত নাই, ভণ্টিও স্কুল গৈছে, মই আৰু কিনো কৰিম, তিয়ঁহকে খাওঁ বুলি ভাবিলোঁ। আৰু এইফালে চাওক, তিয়ঁহটো তলফালৰ পৰা কাটি এনেকৈ ঘঁহাই দিলে ধুনীয়াকৈ ফেন ওলাই যায়। আৰু এনেকৈ কৰিলে হেনো তিয়ঁহটো তিতা নহয়। আপোনালোকে বাৰু খায়নে তিয়ঁহ? এনেকৈ কাটি ক'বচোন কমেণ্ট কৰি। মই কিন্তু বৰ ভাল পাওঁ দেই খাই। আৰু এইফালে মই তিয়ঁহটো বাকলি গুচাই হৈ গ'ল, 4-5 টুকুৰা কৰি পিনি, সৰু সৰু টুকুৰা কৰি পিনি মই খাম বুলি ভাবিছোঁ। আৰু এইফালে মোৰ মুখখন দেখা নাই, মই যিহেতু মোৰ কেমেৰা ধৰিবলৈ ভণ্টিও নাই ঘৰত, তো কিনো কৰিম আৰু মই নিজে জেগাত থৈ পিনি ভিডিঅ'টো মই বনাই আছোঁ। আৰু এইফালে চাওকচোন, মই ধুনীয়াকৈ কাটি লৈছোঁ। মোৰ হ'লে বহুত খাবলৈ মন গৈ আছিলে দেই। আৰু এইফালে কটাৰীখনো ইমান চোকা নহয় আমাৰ, মানে হ'লেও মই আৰু কাটিছোঁ। তিয়ঁহটোতো কাটা গৈছে বাৰু, হ'লেও অলপ টান বস্তু কাটিব অলপ প্ৰব্লেম হয় দেই। আৰু এইফালে ভোট জলকীয়াটো দেখিছেনে? মই এইফালে এতিয়া ভোট জলকীয়াটো কাটি ল'ম। আৰু এইফালে ভোট জলকীয়াটো কাটি থাকোঁতে মোৰ অলপ ভয়ো লাগিছে দেই। ভোট জলকীয়াটো কাটি যদি মই চকুত চুই দিওঁ, বহুত জ্বলা পোৰা কৰিব, তো ভয়ে ভয়ে জলকীয়াটো মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু ভোট জলকীয়া কিন্তু মই বৰ ভাল পাওঁ দেই। কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে আহিলে এইবাৰ নিমখ দিবলৈ, নিমখ দিছোঁ। আৰু নিমখ দি ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি এপিচ খায়ো চালোঁ, আয়ো ইমান জ্বলা হৈছে। আৰু হাতখনত যিহেতু মই ভোট জলকীয়া আছিল, পটাপট হাতখন ধুবলৈ দৌৰি মাৰিলোঁ। আৰু এইফালে ধুনীয়াকৈ হাত ধুই আহি পিনি তিয়ঁহখিনি আপোনালোকক দেখাইছোঁ দেই। চাওকচোন, মই এটাহে কাটিছোঁ, যিহেতু কমকৈ হৈছে, মই অকলে খামতো। আৰু এইফালে ধুনীয়াকৈ সানি মেলি হাতেদি খালে আকৌ চকু পৰিব বুলি ধুনীয়াকৈ চামুচ এখন আনি মই খাবলৈ ল'লোঁ। খাই কিন্তু বহুত টেষ্টি হৈ লাগিছিলে দেই, যিহেতু ইমান জ্বলাও হৈছিলে। আৰু এইফালে ধুনীয়াও লাগিছে, অকলে অকলে আছিলোঁ এইফালে ঘৰত। আৰু এতিয়া তিয়ঁহখিনি খাই মই মাকটো মাতিবই লাগিব, কাৰণ মা মই যিদিনাখন ঘৰত থাকোঁ, ঘৰৰ কাষৰ খুৰীজনীৰ ঘৰলৈ যাবই আৰু এইফালে মই তিয়ঁহ খাই মাক মাতি আহি এইফালে আহিলোঁ বাৰীলৈ বুলি। কিয় আহিছোঁ জানেনে বাৰীলৈ? এইফালে মই বাৰীলৈ আহিলোঁ মোৰ মৰমৰ এল'ভেৰা গছজোপাৰ কাষলৈ। চাওকচোন, এল'ভেৰা গছজোপা ইমান এটা ডাঙৰ নহয় বাৰু, হ'লেও ইয়াৰে মই পাত এটা কাটি নি ধুনীয়াকৈ মুখত লগাম বুলি ভাবিছোঁ। আৰু এইফালে মই পাতটো কাটি আহি বোলো, এইফালে দেখিছেনে চাকুখন মই বহুত বেয়াকৈ দেখাইছোঁ দেই, মাৰ্ডাৰ কৰি দিম দেই। চাকুখনলৈ বেছি নাচাব আকৌ, ধেমালি কৰিছোঁ, যিহেতু এখন প্লাষ্টিকৰ চাকু। আৰু এইফালে দেখিছেনে, মই এল'ভেৰা পাতটো কাটি আনিলোঁ। আৰু এইফালে মোৰ বান্দৰী মুখখনত এল'ভেৰা মই লগাবলৈ লাগি গ'লোঁ। মই মুখখন যেনেকুৱা কৰিছোঁ, মোৰ আকৌ ছাবস্ক্ৰাইবাৰ অকল নপলাব দেই, মই মুখখন এনেকুৱা কৰি কৰি লগাইছোঁ, মোৰ নিজৰে হাঁহি উঠিছে। আৰু এইফালে ধুনীয়াকৈ এল'ভেৰা লগাই লৈছোঁ। আৰু মই এল'ভেৰা লগাই ধুনীয়াকৈ মুখখন ধুই মেলি ফেচৱাছ কৰি গা চা ধুই মই আজৰি হ'ম। তো গাইজ, মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে লগ পাম, তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।